Hello everyone. আজি ঠাণ্ডাৰ জুতি লৈ আহিছো কি বনাইছো জানে নাই কমগে বাৰু প্ৰথমে ভিডিওটলে আগবাঢ়ো বলক ঠাণ্ডা দিন যেতিয়া পুৰা পিটিকা খাই আমি খুব ভাল পাওঁ আমাৰ ঘৰত মানে একদম ফেভাৰিট ডিশ বুলি ক'ব পাৰি আজি গৰু মাছ কেইটামান আনিলে এখেতে ভাবিলো খৰিকাত দিও কিন্তু খৰিকাটো নাই আমাৰ তেওঁ মানে নিতেনেকৈ দি দিছিলে জুইত মই কলো ৰব বাৰবিকিউ ষ্টিক গিডাল আছিল তাতে লগাই নিও এটা দিলে তো ইটু বলো তললে সোমাই যাব আপুনি ষ্টিকডালত আকৌ ভৰাই পেলাই দি দিও এয়া ভৰালে কিন্তু তো অলপ তো বইল টাইপৰ হলে না পুৰিলে সেইকাৰণে দিওতে টককে এৰি থাকিলে নহয় বিৰাট সাৱধানে কৰিব লাগে দেই এই কয় মানে লেতেৰা ধুলি বালি লাগে লেও খাই বেয়া লাগিব সেইবাবে বৰ সাৱধানে কিন্তু এই মাছকিটা পুৰা হল এটা মাছকিটা ইলুটি কৰি দিলে খুব ধুনিয়াকে জুই কুৰা জ্বলিছে আৰু এই প্ৰস্তুতত মানে চৌকাত বৰ ভাল দেই কৰিবলে তাৰপিছত আমাৰ ঠাণ্ডা দিনৰ মানে এই চৌকাটো আৰু হ'ল আৰু ললু আৰু মানে ঠাণ্ডা দিনত আমি ললু বুলি ধৰি ললো আৰু এটো হৈ গল পুৰি এয়া ইলুটি কৰি দিলে মাছকিটা আৰু হৈ গল এতিয়া পিছত এইকিটা মানে কলপাত চলপাতত মানে অকনমান কৰিলে ভাল লাগে ন কলপাত এখিলা কাটি আনিলে কাটি আনা নাই মই ছয়কে আনিছে এটা হৈ গল ইয়া যেতিয়া হৈ গল অকনমান পিটিকি চাইছে মানে নহবও পাৰে নহয় সেইকাৰণে পিটিকি চাই অকনমান গৰু মাছ যেতিয়া বাকলিটো থাকি বাকলিবোৰ এই বাৰবিকিউ ষ্টিকডালে একেতে অতৰাই দিলে এই পুৰা পিটিকাটো আমাৰ ৰুন বয়ে মানে আমাৰ মুৰ্জা খুব ধুনীয়াকৈ বনায় মানে আগতে যেতিয়া মোৰ শহুৰ দেউতা থাকে তেওঁ মানে দুপৰীয়া মানে অকনমান পুৰা পিটিকা খুব ধুনীয়াকৈ বনাই দিয়ে বয়ে আৰু হেয়াই বউৰ পৰা দেখিয়ে ময়ো অকনমান ইনস্পায়াৰ হৈছো বুলি ক'ব পাৰি কিন্তু আমাৰ ছয়কিয়াই নহয় এই ভিতৰৰ মানে যিখিনি পেটু বা আৰু এডাল মানে কাইটবোৰ থাকে অতৰাব নাজানে বয়ে মানে ইমান ধুনীয়াকৈ অতৰাই না মই বউক দিওঁ আগতে আপুনি কৰক না বয়ে মানে ইমান ধুনীয়াকৈ অতৰাই দিয়ে মই দেখি থাকোঁ আজি তাকে মই ছয়কিয়াক কৈ আছোঁ আপুনি একদম নাজানে দেই কৰিবলৈ মই কৰা হ'লে ভাল আছিলে এই মানে খুটখাট লাগিয়ে গৈছোঁ মানে বনাই থাকোঁতে খুটখাটেই লাগি গৈছোঁ আৰু তাৰপিছত আৰু ফাইনেলি তেওঁ এয়া গোটেইকেইটা অতৰালে মেলিলে এয়া কৰিছে বাৰু হাড়ডাল বাৰে কৈছে এনেকৈ এইডাল দীঘলকৈ ওলাই যায় নহয় দীঘলকৈ কেলৈ ওলোৱা নাই মই ওলাব ধৈৰ্য ধৰকচোন ওলাব নহয় এয়া ওলালেগে তাৰপিছত এইটো তেনেকৈ উলিয়াইছে এয়া মানে যি জানে তাৰ কাৰণে ভাল কিন্তু দেই এইটো এয়া হৈ গ'ল ফাইনেলি তেওঁ কৰি পেলাই মোক ক'লে এইখিনি তুমি কৰা মই এতিয়া সৰু যিবোৰ কাঁইট আছিল সেই কাঁইটবোৰ গোটেইবোৰ উলিয়ালোঁ লাষ্টত এডাল মানে আছিলে সেইকেইটালো অতৰাই ল'লোঁ মানে কি হ'ল আমাৰ ইহঁতে অকনমান কাঁইট পালে নাখাব যে সিহঁতকো খুৱাওঁ এইয়া আছিলে মই যে খৰিচা বনাইছিলোঁ ভিডিঅ' দিছিলোঁ এয়া খৰিচা খুব ধুনীয়া হৈছে এনেই খৰিচা বনালে মোৰ ভেঁকুৰে মানে এই তৰুবাৰ ভিডিঅ' এটা চাই পেলাই মই খৰিচাখিনি এবাৰ বটলত ভৰাইছিলোঁ তাৰপিছত পিঁয়াজখিনিও অকণমান গ্ৰেট কৰি দিলোঁ আৰু আদাখিনিও দিলোঁ মানে পিচি দিছোঁ ধনিয়া দিলোঁ আৰু নিমখ দিলোঁ তাৰপিছত মনতে পৰিলে আজি জলকীয়া নাই বিচাৰিলোঁ খুব জলকীয়া নাপালোঁ কেঁচা জলকীয়া দিয়া হ'লে আচলতে ভাল লাগিলেহেঁতেন নাপালোঁ যে মোৰ ৰ'দত মই আমৰ আচাৰ দি থৈছিলোঁ ইয়াত তেল মোৰ গাই আছে পৰিলে নহয় তাৰপিছত আৰু লৈ আহিলোঁ আৰু ভিতৰলৈ আনি পেলাই বোলো এচামুচ এয়া মানে জ্বলা দিয়া আছিলে যে অকণমান জ্বলা হ'ব আৰু আচাৰ তেলটো দিলে এনেও খাই ভাল লাগে বস্তুবোৰ সেইকাৰণে বোলো দি দিওঁ সেয়া দি পেলাই ভালকৈ পিটিকা কৰিলোঁ আৰু লাডু বনাইছোঁ এটা আৰু লাডুকেইটা ডাঙৰকৈ বনাইছোঁ বিৰাট সোৱাদ লগা হৈছিলে মই আগতেই কৈ দিছোঁ দেই আচলতে খাই পেলাইহে মই ভিডিঅ'টো এডিট কৰিছোঁ সেইবাবে খুব ধুনীয়াকৈ এয়া পূৰা লাডু চাডু বনালোঁ চাৰিটাৰ বাবে বুলি ভাবিছিলোঁ কিন্তু এটা অকণমান বেছিয়ে হ'ল তাৰপিছত হৈ গ'ল এয়া এতিয়া বোলো পৰিৱেশনটো কৰিব লাগিব ন খাওঁ লাগিছে কিন্তু আমাৰ দুপৰীয়া ভাত খোৱা হোৱাই নাই দেই মই তাৰ আগতে অকণমান বোলো খাই চাওঁ এয়া খালোঁ একদম বঢ়িয়া